নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছোঁ। বহুত উৎকণ্ঠা আৰু বহুত ঘাত প্ৰতিঘাতৰ পিছত BTC হাইস্কুল টেটৰ এপইণ্টমেণ্টৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে। এতিয়াৰ পৰা কিছু সময় আগতে প্ৰথমতে প্ৰমোদ বড়োদেৱক ধন্যবাদ জনাইছোঁ। অতি নিকাভাৱে তেখেতে এই পদ্ধতিটো কৰিছে আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰতো তেখেতে নিকাৰ এটা আশ্ৰয় লৈছে। অৰ্থাৎ অসম চৰকাৰে যেনেকুৱা ধৰণে এপইণ্টমেণ্ট প্ৰচেছটো কৰিছিল, কম্পিউটাৰ স্ক্ৰীণত যাব, নাম স্কুল চিলেক্ট কৰিব, এপইণ্টমেণ্ট লেটাৰ ল'ব, ঠিক তেনেদৰে আমাৰ BTCটো এই প্ৰচেছটো কৰিছে। সৰ্বপ্ৰথম এই প্ৰচেছটো BTCত হ'বৰ কাৰণে গৈ আছে। গতিকে মোৰ প্ৰমোদ বড়ো মহাশয়ক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু এতিয়া এই যিসকল কেণ্ডিডেটৰ লিষ্টত মেৰিট লিষ্টত আহিছে তেখেতসকলৰ কেনেকুৱা ধৰণে বিদ্যালয় চিলেক্ট কৰিব লাগিব, কি কৰিব লাগিব, আজি মই সেই কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোকে এই নটিফিকেশ্যনখন মন কৰক। এই নটিছখন প্ৰকাশ পাইছে গভ অফ এছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ, আৰু প্ৰকাশ পাইছে 3 জুলাই 2021, অৰ্থাৎ 13 জুলাই তাৰিখে এই নটিছখন ইছ্যু হৈছে। যদিও আজি আচলতে এইটো ভুল হৈছে নেকি ক'ব নোৱাৰোঁ, 3 আগষ্ট হ'ব লাগিছিল নেকি, মাত্ৰ যিয়ে নহওক 3 জুলাই বুলি আহিছে। যিহেতু আজি আগষ্ট মাহৰহে 3 তাৰিখ, কিবা কাৰণত এইটো বাই মিষ্টেক ভুলো হ'ব পাৰে। It is for general information to all concerned that as per approval of BTC White Letter number 3 August 2021, the district-wise and medium-wise final selection list of 851 numbers of TET qualified candidate selected by the Council Level Selection Board Kokorazar for the post of Graduate Teacher Arts, Science, Hindi, Sanskrit Teacher of Provincialized High and Higher Secondary School under BTR in hereby published in the official website www.debtc.in. অৰ্থাৎ BTCৰ যি ৱেবছাইট, সেই ৱেবছাইটত ডাইৰেক্টৰৰ যি ৱেবছাইটত লিষ্টখন প্ৰকাশ কৰা হৈছে। আৰু যদিও 1420টা পোষ্টৰ এডভাৰটাইজ প্ৰকাশ হৈছিল, কিন্তু তেওঁলোকে বৰ্তমান 851টা পোষ্টৰ বাবে কি কৈছে, এপইণ্টমেণ্ট দিছে। তাৰপিছত চাওক দি প্ৰচেছ ফৰ এপইণ্টমেণ্ট উইল বি এন অপেন। ইয়াত কোনো ধৰণৰ চিক্ৰেচি নাথাকে, খোলা পৰ্যায়ত এপইণ্টমেণ্ট হ'ব। মেৰিট বেচিছ চইচ অফ প্ৰিফাৰেঞ্চ প্ৰচেছ হুৱেৰ নন গ্ৰেছ কেণ্ডিডেট উইল হেভ ফাৰ্ষ্ট চইচ ইন অৰ্ডাৰ অফ মেৰিট এগেইনষ্ট গ্ৰেছ মাৰ্ক কেণ্ডিডেট। আৰু ইয়াতে কি কৰা হ'ব, অপেন বেচিছত, যেনেকৈ অসমত তেনেকুৱা ধৰণে কৰা হৈছিল, তেনেকুৱা ধৰণৰ অপেন বেচিছত এই মেৰিট লিষ্ট চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। আৰু এই ক্ষেত্ৰত যিসকল কেণ্ডিডেটৰ গ্ৰেছ নাছিল সেইসকলক প্ৰথমতে প্ৰিফাৰেঞ্চ দিব, অৰ্থাৎ বিদ্যালয় চিলেকশ্যনৰ ক্ষেত্ৰতে হওক বা এপইণ্টমেণ্টৰ ক্ষেত্ৰত। তাৰপিছত গ্ৰেছসকলক দিয়া হ'ব। দি চিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু এপিয়াৰ এলং উইথ অল অৰিজিনেল ফটোকপি চাৰ্টিফিকেট ইন দি ভেনু অফ চইচ অফ চিলেকশ্যন অফ স্কুল এট দি প্লেচ এণ্ড টাইম গিভেন বিল। অৰ্থাৎ ছাত্ৰ ছাত্ৰী যিসকল কেণ্ডিডেটসকলে কি কৰিব, তলত যিখন লিষ্ট দিছে এই লিষ্ট মতে নিৰ্দিষ্ট ভেনুত গৈ উপস্থিত হ'ব লাগিব। তেওঁলোকে অৰিজিনেল ডকুমেণ্টছবিলাক লৈ যাব লাগিব, আৰু অৰিজিনেল ডকুমেণ্টছৰ লগতে সকলোবিলাক ডকুমেণ্টছৰ কি লৈ যাব লাগিব, ফটোকপি লৈ যাব লাগিব। সেই হিচাপে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ তাত মানে কি কৰা হ'ব, দিয়া হ'ব। এতিয়া কোনখন জিলাৰ এপইণ্টমেণ্ট ক'ত দিব সেইটো জানি লওক। কোকৰাঝাৰৰ এপইণ্টমেণ্ট দিব কোকৰাঝাৰ গভ CTE কোকৰাঝাৰ। ডেট হ'ব 5/8/2021 তাৰিখ ৰাতিপুৱা 9 বজাৰ পৰা এপইণ্টমেণ্ট লেটাৰ তাত ইছ্যু কৰা হ'ব। চিৰাঙৰ ক্ষেত্ৰত কোকৰাঝাৰ গভ CTE কোকৰাঝাৰ 5/8/2021, ঠিক তেওঁলোকেও 9 বজাত গৈ উপস্থিত হ'ব লাগিব। বাক্সাৰ ক্ষেত্ৰত মচলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত তেওঁলোকৰ স্কুটিনি হ'ব বা কথাখিনি হ'ব 7/8/2021 তাৰিখে হ'ব। আৰু এই BTC এৰিয়া 9 AM, এইটো BTC এৰিয়া বুলি কি দিছে, BTC এৰিয়া যিখিনি আছে সেইখিনি তাতে হ'ব। আৰু বাক্সাৰ ক্ষেত্ৰত মচলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তাত হ'ব 8/8/2021 নন BTC এৰিয়াৰখিনি হ'ব। তাত যিহেতু কেণ্ডিডেট বেছি আছে, ভাগ কৰি দিছে 9টা বজাৰ পৰা। আৰু ওদালগুৰি জিলাৰ ক্ষেত্ৰত হ'ব ওদালগুৰি গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল। ডেট হৈছে 9/8/2021 9 AM, অৰ্থাৎ 9/8/2021 তাৰিখৰ 9 বজাৰ পৰা ওদালগুৰি গাৰ্লছ হায়াৰ ছেকেণ্ডাৰীত এই কামখিনি হ'ব। এতিয়া চাওক, no chance will be given to the candidate for choice of school selection if any of the candidate fail to appear before the board on the respective date. The candidate will have to furnish medical fitness certificate and police verification report
from the concerned authority details of which will be intimated later on অৰ্থাৎ কি কৰিব লাগিব যদি কোনোবাজন কেণ্ডিডেটে সেই দিনটো নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ব নোৱাৰে তেতিয়াহ'লে তেখেতে পুনৰ পিছত তেখেতে বিদ্যালয় সিলেকশ্যন কৰিব নোৱাৰিব আৰু লগতে কেণ্ডিডেটসকলে কি কৰিব লাগিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন দিব লাগিব আৰু লগতে তেখেতে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট এটা দিব লাগিব গতিকে এইখিনি আপোনালোকে এদিন বা দুদিন লেটাৰ অন বুলি কৈছে পিছত দিলেও হ'ব কিন্তু যোগাৰ কৰিব লাগিব গতিকে এইখিনি আছিল আজি ভিডিঅ'টোৰ জৰিয়তে এনি চেঞ্জ অফ দ্য ডেট এণ্ড ভেনু ইফ এনি উইল বি ইণ্টিমেটেড লেটাৰ কিবা যদি পৰিৱৰ্তন চেঞ্জ থাকে বা কিবা সলনি কৰিবলগীয়া থাকে এই কথাখিনি পিছত জনোৱা হ'ব গতিকে শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি কথা ক'লোঁ আপোনালোকে ক'ত যাব লাগিব কি কৰিব লাগিব গোটেইখিনি কথা আপোনালোকক ক'লোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু প্ৰত্যেকজন সিলেক্টেড কেণ্ডিডেটক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা নতুন জীৱন আৰম্ভ কৰিবৰ কাৰণে আপোনালোকে গৈ আছে এজন ভাল শিক্ষক হওক ভালদৰে ছাত্ৰ ছাত্ৰীক পঢ়াওক আৰু সুনাগৰিক গঢ়াৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক ধন্যবাদ